আমি আজি পেয়া ভাইলে আহিছোঁ মুড়ি নিবলৈ ইয়াৰ লগত মানুহ আছে চাই লওক আমাৰ নামঘৰত মানে মুড়ি ভাগ দিছে এভাগ নিবলৈ আহিছোঁ আমি সেয়া মুড়ি ভাগ আমাৰ চুমদাই বনাইছে কোন আহিব ৰ'ব 2 মিনিট ৰ'ব এটাকে পৰমেশ্বৰ দাসক বুলি চন্দ্ৰ আমাৰ বিধত দিব উচিত গতিকে তুমি নিজে নিজে সন্তুষ্ট তোমাৰ গা তুমি নিজে দাঙি দিয়া তাৰপিছত আমি তোমাক যথাস্থানে নি প্ৰতিষ্ঠা কৰি ভগৱন্ত বস্তু চন চিন্তা কৰিবলৈ মন্দিৰত তোমাক দিম প্ৰভু কিবা অপৰাধ হৈছে যদি সৰ্বদোষ সৰ্বপৰাধ মৰ্পণ কৰি সকলোৰে প্ৰতি যেন কোনো তুমি দুখ নধৰি নিজে যেন আশীৰ্বাদ দি সকলোকে কুশলমৰে ৰক্ষা কৰি থাকিব ইয়াতেই প্ৰাৰ্থনা এতিয়া হৈ গ'ল